নমস্কাৰ, গুড মৰ্নিং। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। এতিয়া হ'ল ডিচেম্বৰৰ মাহ আৰু ডিচেম্বৰৰ একেবাৰে শেষ আৰু পুহ মাহৰ এটি খুব ঠাণ্ডা দিন। আমি ওলাই আহিছোঁ ৰাতিপুৱাই এখন বিশেষ ঠাইলৈ বুলি আৰু লগত আমি 9জনীয়া দল এটা আছোঁ। এয়া আপোনালোকে দলংখন দেখি হয়তো গমেই পাইছে, আমি আহি আছোঁ গুৱাহাটীলৈ, গুৱাহাটীৰ সনাপুৰৰ তেঘেৰিয়ালৈ বুলি। আৰু এয়া আমি ৰাস্তাত কুঁৱলীবোৰ আঁতৰাৰ পাছতহে মই ভিডিঅ'টো কৰিছোঁ, গতিকে একদম ৰাতিপুৱাই গাড়ীত উঠাৰ তেতিয়াই নকৰিলোঁ আৰু গীতেও আমাৰ টোপনি গৈ আছিল। আৰু গতিকে আজি হ'ল গীতৰ জীৱনৰ প্ৰথমটো পিকনিক। সি খুব ভাল পাইছে, তাৰ লগত মই আগত বহিছোঁ, সি ঠাইবোৰ চাই গৈ আছে, মাজে মাজে টোপনি। সি খুব ভাল পাইছে, খুব ধুনীয়া এটা পৰিৱেশ। আৰু আমি আহি পালোঁ এয়া তেঘেৰিয়া আৰু আমাৰ আহোঁতে অলপ দেৰি হ'ল যিহেতু ঠাণ্ডা। হাই গীত। গতিকে এয়া হিমাংশুদা। গতিকে আমি গোটেইবিলাকে কামে কাজে লাগি গ'লোঁ। আৰু এইফালে কৰিশ্মা, সীমা আৰু এয়া ৰাতুল দাই একদম মানে মাছ ভজা হ'লে, পূজা আছে, এয়া পংকজ দা, তাৰপিছত ৰাতুল দাই মাছ ভাজি, তাৰপিছত সেইফালে হেৰি বনাইছে, মাছৰ বিলাহী মাছ ফুলকবিৰে আঞ্জা বনাইছে, মাছৰ আঞ্জা। আৰু এয়া পংকজ দাই বিন কাটি আছে, বিন সৰু আলু। আৰু এইফালে আছে আমাৰ শিৱ ছাৰ। গতিকে এইফালে মাংস আছে, পংকজ দাই কৈ আছে মাংসখিনি দেখাই দিয়া। গতিকে এইফালে মাংস আছে আমাৰ। আৰু মেইন ৰান্ধনি আমাৰ ফিজিক্সৰ ৰান্ধনি ৰাতুল দা, খুব ধুনীয়া ৰান্ধে। গতিকে এয়া আমাৰ যৌজা চলি আছে। খুব ধুনীয়া এটা পৰিৱেশ, খুব ভাল লগা। পাহাৰৰ কাষত ওপৰৰ ফালে এটা ধুনীয়া নিজৰা আছে, ফল এটা আছে। আৰু এয়া মাছৰ আঞ্জাখন বনাই আছে আৰু পংকজ দাই বিন আলু কাটি আছে। আৰু এইফালে মাংস আছে, মাংসখিনি দেখাই দিব কৈ আছে, সেইখিনি মাংস, এইখিনি পথাৰ মাংস। গতিকে মাছ ভজা হ'ল, মাংসখিনি ৰেডি মানে বনাবৰ কাৰণে, আৰু মাছ পুৰিবৰ বাবে আনিছে। আৰু এয়া সীমায়ে মাংসৰ আলু কাটি আছে আৰু মই কমলা টেঙা কাটি আছোঁ। এই কমলাবোৰ ধনিয়া দি পেলাই এনেকৈ খাম আমি, খুব ভাল লাগে। আজিকালি সকলোৱে খায় এনেকৈ। গতিকে খুব ভাল লগা এটা পৰিৱেশ, ঠাইখিনিও ভাল লগা। বহুত মানুহ আহিছে। এয়া শিৱ ছাৰ। গাড়ী একদম নধৰা হৈছে, এইখিনিলৈকে আমি গাড়ী আনিবই নোৱাৰিলোঁ, এইবিলাক ৰাতিপুৱাই অহা গাড়ী। গতিকে আমাৰ গাড়ী বহুত দূৰত আমি থৈ আহিছোঁ। আৰু কিবা কৈ আমি এইখিনি ঠাই পালোঁ। আৰু ইয়াৰ পিছতে আমি অলপ উঠি গ'লোঁ ওপৰলৈ, আৰু ঠাইখিনি ওপৰলৈ খুব ধুনীয়া। ইফালে চাওকচোন, নিজৰাটো খুব ধুনীয়াকৈ বৈ আছে, একদম তললৈকে আছে ওপৰৰ পৰা। কিন্তু মই মানে গীতৰ বাবে উঠি যাব নোৱাৰোঁ, তাত সি পৰি যাব, খুব ভয় লাগে পাহাৰৰ ডাঙৰ শিলবোৰ। গতিকে মই বেছি নগ'লোঁ, গুচি আহিলোঁ। ভাল লগা পৰিৱেশ এটা আৰু খুব ধুনীয়া। ইমান মানুহ হৈছে, কাৰ কি মানে কোনফালে কি গান বাজিছে একেবাৰে নুশুনি। ভাল লগা পৰিৱেশ এটা, ভাল লাগিল এনেকৈ। গতিকে কিছু আমাৰ আগবাঢ়িলে, ইফালে ভাত আঞ্জা কিছু হ'লেই। আৰু কৰিশ্মা মাহীৰ কলাত ইমান ধুনীয়াকৈ আছে গীতে। এনেকৈ বহি নাথাকে, তাই চাওকচোন, পানী খুৱাই দিছে, তাই ইমান ধুনীয়াকৈ আছে। তাৰপিছত ফুৰিব যাওঁতেও সি খুব ধুনীয়াকৈ আছে, কিন্তু পৰি যাব ভয় লাগে, সেইটোৱে, এৰি দিব ভয় লাগে। সি মানে কোচৰ পৰা নামি যাব খোজে, কিন্তু নামিব দিয়া নাই। গতিকে এনেকৈ বহুত বেছি ওপৰলৈ যাব নোৱাৰিলোঁ। আৰু এয়া আমাৰ পূজাই, তাইও নগ'ল কিন্তু ওপৰলৈ, তাই ভাগৰ লাগি পেলাই গুচি আহিল। পূজাই মানে মাছ পোৰাৰ বাবে এই মছলা সানি পেলাই মাছটো মানে ৰেডি কৰি আছে। 2টা মাছ, এনেকুৱা মাছ আনিছে, খুব টেষ্টি মাছ দুটা, খোৱাৰ পিছত গম পাইছোঁ। গতিকে মাছখিনি সানি আছে তাই। আৰু মই এটা মাছ পুৰিব লৈছিলোঁ, এয়া চাওকচোন। কিন্তু মই গোটেইটো পুৰা নহ'ল, মই ইমান ডাঙৰ মাছ পুৰিব নাজানো। গতিকে তাই যেতিয়া মাংসখন হ'ল, হৈ যোৱাৰ পিছত আৰু দ্বিতীয় মাছটো এইটো আকৌ ৰেডি কৰিছে তাই, মাছটো পুৰিব। আৰু মাছটো খাবলৈ ইমান ভাল লাগিছিল, বহুত বেছি ভাল লাগিছিল। আৰু এয়া মাছৰ চব্জি, এয়া ভাজি,
এইখিনি মাংস, তাৰপিছত এইখিনি চালাড, আৰু এনেকৈ আমাৰ খোৱা বোৱা হ'ল। আৰু খাওঁতে আমাৰ দেৰিয়ে হ'ল। এইখিনি ভাত, তাৰপিছত এইখিনি মাছ পোৰা। গতিকে আমাৰ খাওঁতে সময় অলপ দেৰি হ'ল, যিহেতু আমাৰ গৈ পোৱাত দেৰি হৈছিলে। এনেকৈ খাই মেলি আমি লাহে লাহে এইফালে জুবিন ক্ষেত্ৰলৈ আহিলোঁ। আমাৰ মানে মেইন উদ্দেশ্যটোৱে আছিল আমি জুবিন ক্ষেত্ৰলৈ যাম, কিন্তু গোটেই দিনটো এনেই যোৱাতকৈ আমি সেইফালে খানা চানা খাই আহিলোঁ। গতিকে জুবিন ক্ষেত্ৰলৈ আহিলোঁ। ইমান ভাল লগা এটা পৰিৱেশ, চব পিকনিকৰ বাছবিলাক, ষ্টুডেণ্টবিলাক গৈছে আৰু ইয়াত সোমাইছে। আৰু খুব ধুনীয়া পৰিৱেশ এটা, কিবা মনটো কিবা লাগি যায়। আচলতে ইয়াত সোমালে এনেকুৱা লাগে তেওঁ যেন জীয়াই আছে, তেওঁ একো হোৱা নাই, কেৱল মানুহৰ পূজা বিচাৰিছে এনেকুৱা যেন লাগে। আৰু ইমান ভাগ্যৱান মানুহে চাওকচোন, ইমান মানুহে শ্ৰদ্ধা দিব লাগে, ইমান ভাগ্যৱান মানুহজন। গতিকে সঁচাকৈ ভগৱান। আৰু ইয়াত সোমালে এনেকুৱা অনুভৱ হয়, যেতিয়াই কফিনটো চুইছোঁ তেতিয়াই মানে বুকুখন শকত খুন্দা মাৰি ধৰে, ইমান মানে কিবা লাগে। এইফালে আছে তেওঁক জ্বলোৱা চিতাখন। আমি বিচাৰোঁ যে দাদাই ন্যায় পাওক, উচিত ন্যায়টো হওক, এইখিনি বিচাৰোঁ। আৰু নতুন বছৰত নতুন দিন এটা, কিন্তু জুবিনবিহীন এই বছৰটো হ'ব। গতিকে ইমান মানুহ হৈছে সেই গধূলিও, আৰু গধূলিৰ পৰিৱেশটো যেন মন্দিৰলৈহে মানুহবিলাক আহিছে এনেকুৱা লাগিছে। এইখন যেন কোনো মতেই ভাৱ নহয় এইখন এখন শ্মশান বুলি। এয়া যেন মন্দিৰে, ভগৱানেই পূজা বিচাৰিছে, ভগৱানকে মানুহে পূজা দিছে, চাকি জ্বলাইছে, ধূপ জ্বলাইছে। গতিকে তেওঁৰ আত্মাই স্বৰ্গগামী হওক। এয়া দাদা যেন থিয় দি আছে, জুবিন দা, তেনেকুৱা লাগে। আৰু এইফালে এই যে কুকুৰটোক যে মায়া বুলি কৈছিলে মানুহবোৰে, এয়া কিমান মৰম থাকিলে এনেকৈ ভাল পাব পাৰি চাওকচোন। এয়া মায়া বিস্কুট খুৱাই আছে ল'ৰাজনে। আৰু এনেকৈ কেইখনমান ফটো আপোনালোকলৈ আগবঢ়ালোঁ, আৰু আমি তাৰ পৰা গধূলি গুচি আহিলোঁ। গতিকে ফটো এইখন চাব। আজিলৈ এৰিছোঁ। বাই বাই, ধন্যবাদ।